নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। মই জেড স্মাৰ্ট টিপছ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু মই আজি আপোনালোকৰ মাজলৈ কেইটামান স্বামী বিবেকানন্দ দেৱৰ মহান বাণী আগবঢ়াব লৈছোঁ। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। নাম্বাৰ 1, যদি তুমি সঠিক হোৱা তেতিয়াহ'লে তোমাৰ খং কৰাৰ কোনো কাৰণ নাই, আৰু যদি তুমি ভুল হোৱা তেতিয়াও তোমাৰ খং কৰাৰ কোনো অধিকাৰ নাই। নাম্বাৰ 2, যি পাৰা নিজে কৰি যোৱা, কেতিয়াও আনৰ ওপৰত আশা ভৰসা নকৰিবা। নাম্বাৰ 3, সময় বেছি লাগিলেও ধৈৰ্য সহকাৰে কাম কৰা, সফলতা তুমি পাবাই। নাম্বাৰ 4, চিতা এবাৰহে জ্বলে কিন্তু চিন্তা বাৰে বাৰে জ্বলে। নাম্বাৰ 5, সেইটো বিষয় ত্যাগ কৰা যিয়ে তোমাৰ শৰীৰ, বুদ্ধি আৰু আধ্যাত্মিকভাৱে দুৰ্বল কৰি তোলে। আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।